দেৱসেনা তোৰ ফালৰ পৰা কিবা ক'ব লগা আছে নেকি? আছে যদি সোনকালতে কওঁ। নিজৰ ফাল্টু নেটৱৰ্কটোক ইণ্ডিয়ান নাম্বাৰ ওৱান নেটৱৰ্ক বুলি কৈ থাকা আৰু বাৰে বাৰে টিভিত এডভাৰটাইজ দি বিৰক্তি দি থাকা, এলা কোন নিয়ম? সকলোৰে নিজৰ ব্ৰেণ্ডক লৈ এডভাৰটাইজ মাৰাৰ অধিকাৰ আছে। তোৰ ভাল নাংগেতে নাচবি। নেটৰ স্পীডক লৈকে যদি ৰাতি 12টা বজালৈ ৰখি থাকিব লাগে, এলা কি চিন তোহাৰ? সেনেকৈ যদি তোৰ হাই স্পীড ইণ্টাৰনেট বুলি কওঁ, তেতিয়াহ'লে তোৰ চিম কেইখন নদীত ভাই দিওঁ আৰু তোৰ টাৱাৰৰ তলত যাই মই মুতি দিওঁ। যিখন চিমৰ মাছ টাউনতে নেটৱৰ্ক নাপায়, টাৱাৰৰ তলত নেটৱৰ্ক ধৰিব যাব লাগে। ঐ দেৱসেনা, তই যদি এবাৰ ইণ্ডিয়াৰ হাই স্পীড 4G আৰু কিবা বেয়াকৈ কওঁ, তোৰ জিভা কাটি দিম মই চিনি পোৱা নাই। হাই স্পীড বুলি আটা পাতি থাকলিয়ে আৰু বাৰে বাৰে এডভাৰটাইজ দিয়ে কাণ পকাই থাকলিয়ে কোনো ইণ্ডিয়ান নাম্বাৰ ওৱান নেটৱৰ্ক হৈ নাচয়। নাম্বাৰ ওৱান নেটৱৰ্ক হ'ব লাগে ডেইলি দিব লাগিব 1.5 GB ডাটা আৰু আনলিমিটেড কল। চাওক মহাৰাজ, মইতো কৈছিলোঁ যে ফ্ৰী অফাৰ দিয়া গেলা অলপ কমে দি, আমাৰ চলাৰ অসুবিধা হৈছে, বুজি নাপাইছে আৰু সেইখিনি কওঁতে মই আঙুলি কেইটা কাটি দিলাক। হজিও দন্দনাদন হজিও দন্দনাদন হজিও জিও 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 দন্দনাদন হজিও দন্দনাদন হজিও। মোৰ তিৰি খাকাগুনি পিন্ধছি, তাক মই আজি গধূলা ফুৰবা যাবি নেকি? ৰস মাদাৰে চাই আছোঁ, পিছত কৈ আছোঁ। ঘটনাটো কি ইয়াক ভালকৈ কয়ে? মামাৰটো কৈছিলোঁ কি তখন 1.5 GB নেট বি আমাৰতো চলি বলি আছে, আমি কেনেকৈ চলাব লাগে হয়নে নহয় ছাৰ? সেইখিনি কওঁতে হয় কিবা লাগি আছে নেকি? সেইখিনি কওঁতে ছাৰ এই কিংকে চাই মোৰ দেখি এই কাটব ছাৰ মোক। তোকতো মই মাজ ৰাস্তাৰ আণ্ডাৰ টেকাৰে মাৰি দিম, আহিবি হ'লে তই দেৱসেনা। টাৱাৰ তলত বহিলে নাপাওঁ নেটৱৰ্কটো তখন ইণ্ডিয়ান হাই স্পীড ইণ্টাৰনেট বুলি কয় বাৰে প্ৰতি এডভাৰটাইজ দি দিয়ে কাণ চান পকাই পেলাই। সেইকাৰণে মই এতিয়া চিমখন কাটি পেলালোঁ। কেনেকৈ কৰিলোঁ মই? ভুল কৰিলি তই দেৱসেনা। জিঅ'ক বেয়াকৈ কওঁ মানুহ চিম ভাঙবা নাংগে, কাটি লিবা লাগে তাৰ গ'ল। যদি ভিডিঅ'টো ভাল লাগিল লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ কমেণ্টত জনাব যে ইণ্ডিয়াৰ বেষ্ট নেটৱৰ্ক কোনটো, আৰু যদি ছাবস্ক্ৰাইব নকৰা ইণ্ডিয়াৰ ভিডিঅ' নাবনাওঁ মই ফাল্টু নহয়। গতিকে নেক্সট ভিডিঅ'ত লগ পাম, ধন্যবাদ।